Hello everyone. আজি বনাম মই নাৰিকল আৰু পিঠাগুৰিৰ এটা ভাপত দিয়া পিঠা। তো এই পিঠাটো বনাবলৈ মই এটা লৈছো নাৰিকলটোৰ অৱশ্যে গুটেইটো মোক লগা নাই, মই এফাল নাৰিকল লৈছো আৰু নাৰিকলখিনিৰ বাকলি গুচাই মই এনেদৰে কুটি ৰেডি কৰি ললো। তাৰ পিছত মই এই নাৰিকলখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই ধুনীয়াকৈ এটা পেষ্ট বনাই লৈছো। তাৰ পিছত মোক দৰকাৰ হৈছে অকমান চেনিখিনিও মই ঠিক মিক্সাৰ গ্ৰাইণ্ডাৰত নাৰিকলখিনি দিয়াৰ নিচিনাকৈ দি পেলাই গুড়ি বনাই ল'ব লাগিব। তাৰ পিছত এই দুইটা ইনগ্ৰেডিয়েন্ট মই এটা বাউল ললো, বাউলটোত মই নাৰিকলখিনি দিছো, তাৰ পিছত মই দিছো পাউডাৰ চেনিটো। তাৰ পিছত মই ইয়াতে এড কৰিম অকমান নিমখৰ পৰিমাণটো আপোনালোকে নিজে চাই ল'ব, পিঠাগুড়িৰ পৰিমাণটো আপোনালোকে কিমান দিয়ে সেইটো অনুযায়ীয়ে দিব। তাৰ পিছত মই ইয়াতে এড কৰিছো পিঠাগুড়ি আৰু অকমান আটাটো একেবাৰে কম ল'ব, আটাটো জাষ্ট লাড্ডুটো বান্ধ খাবলৈকেহে মোক দৰকাৰ হ'ব। তাৰ পিছত মই এড কৰিছো গৰম পানী দি এই পেষ্টটো মই বনাম। আটা পিঠাগুড়িৰ মই যোনটো ডো বনাম সেইটো গৰম পানী দি মই এইকাৰণেই কৰিছো যাতে মোৰ পিঠাটো আধা ইয়াতেই সিজি যায়, কাৰণ কিয় মই এই পিঠাটো ভাপত বনালে এই পিঠাগুড়িটো কেঁচা থাকিলে পিঠাটো খাবলৈ একেবাৰে বেয়া হ'ব। তো গৰম পানী দি পেলাই মই এনেদৰে এটা ডো বনাইছো। অলপ ঠাণ্ডা হোৱাৰ পিছত মই হাতেৰে মঠি পেলাই ডোটো ৰেডি কৰিছো। পিঠাৰ আকাৰটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে, মই এনেকে ৰাউণ্ড শেপত বনাইছো। তাৰ পিছত মোক প্ৰয়োজন হ'ব এটা চচপেন। তো মই এটা চচপেন লৈছো আৰু এই চচপেনটো মই আগতীয়াকৈ গেছত দি পেলাই এনেদৰে পানীখিনি উতলাই লৈছো। তাৰ পিছত মোক দৰকাৰ হ'ব এটা খৰাহীটোত দেখিছে আপোনালোকে ফুটা আছে। তাৰ পিছত মই ৰেডি কৰি লোৱা মোৰ এই পিঠাটো খৰাহীটোৰ ওপৰত দিছো আৰু দিয়াৰ পিছত মই ইয়াত ঢাকোন লগাই প্ৰায় 20-25 মিনিটৰ কাৰণে এই পিঠাটো মই বেক কৰিছো। চাওকচোন মোৰ এই পিঠাটো অলমোষ্ট ৰেডি হৈ গৈছে। খাবলৈ খুব টেষ্টি হয় এই পিঠাটো। তো মোৰ পিঠাটো ৰেডি হৈ গ'ল। ৰেচিপিটো কেনেকুৱা পালে জনাব, আপোনালোকেও বনাই খাই চাব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই, থেংক ইউ, লাভ ইউ অল।